নমস্কাৰ বন্ধুসকল, সকলোকে সুপ্ৰভাত জনাইছো আৰু মই মোৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছো। মই প্ৰথমতে অসমীয়া প্ৰতিদিন কাকতৰ প্ৰথম পৃষ্ঠাৰ শিৰোনামাসমূহ পাঠ কৰিম আপোনালোকৰ সন্মুখত। নতুন দিল্লীৰ উত্তেজনা মাৰ নোযাওঁতে উত্তপ্ত মেঘালয়। চেৰাপুঞ্জীৰ সভাৰ মাজতে বিৰোধী আক্ৰমণ, নিহত 80 ছাত্ৰ। শ্বিলঙত সান্ধ্য আইন জাৰি, 5 জিলাত ইণ্টাৰনেট সেৱা বন্ধ। হঠাৎ ধলিপলিৰ জুবিন গাৰ্গ, নেমক্ৰাৰত চিকিৎসাধীন। চিকিৎসকসকলে সংকটমুক্ত, উদ্বিগ্ন অনুৰাগী। হস্পিতালত গুণমুগ্ধৰ ভিৰ। আছুৰ প্ৰতিনিধি সভাত সিদ্ধান্ত, বিৰোধীৰ সংগ্ৰাম তীব্ৰ কৰাৰ বাবে মাৰ্চৰ শেষত অভিৱৰ্তন। ডিফুৰ সত্ৰ ন্যায়াধীশৰ শাস্তি ঘোষণা। শিহৰণকাৰী জংকাৰ হত্যাকাণ্ডৰ 12 অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড। আইন ন্যায় মন্ত্ৰালয়ে জাৰি কৰিলে গুৰুত্বপূৰ্ণ ৰাজপত্ৰিত অধিসূচনা। 21 নিৰ্বাচনৰ পূৰ্বে সমষ্টিৰ পুনৰ্নিৰ্ধাৰণ। সলনি হ'ব ৰাজ্য, লোকসভা, বিধানসভাৰ সমষ্টিৰ পৰিসীমা। পিতৃ হৰেণ শইকীয়াই ক'লে, সত্যৰ জয় অসত্যৰ পৰাজয় হৈছে। হাইকোৰ্টৰ দ্বাৰস্থ হ'ব অভিযুক্ত। সংহাৰী ভাইৰাছৰ প্ৰভাৱত বিশ্বৰ অৰ্থনীতি মাধমাৰ। কৰোনা ভাৰতৰ শ্বেয়াৰ বজাৰৰ পৰা 5 লাখ কোটি অন্তৰ্ধান। বিধানসভাৰ অধিৱেশন। 6 মাৰ্চৰ 42হে বাজেট দাখিলৰ সম্ভাৱনা। 30 মাৰ্চলৈ কাৰ্যসূচী বৃদ্ধি। গুজৰাটৰ ইণ্ডিয়া ফাউণ্ডেশ্যনৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱালক শ্যামাপ্ৰসাদ মুখাৰ্জী বঁটা প্ৰদান। এফালে বিজেপি মুৰ্দাবাদ, আনফালে কংগ্ৰেছ মুৰ্দাবাদ। ধনীৰে উত্তাল পৰিস্থিতি। হিমন্ত বিশ্ব শৰ্মাৰ বাইক ৰেলীক বাধা দিয়াত নাজিৰাত কংগ্ৰেছ বিজেপিৰ খণ্ডযুদ্ধ। ডিব্ৰুগড়ৰ উত্তপ্ত পৰিস্থিতি। হোটেললৈ মাতি নি কৃষক মুক্তিৰ সদস্যক প্ৰহাৰ, 4 যুৱক আহত। উৎকোচ কাণ্ড। তেজপুৰত গ্ৰেপ্তাৰ গড়কাপ্তানি কাৰ্যবাহী অভিযন্তা। নাৰায়ণদেৰ গুৱাহাটীৰ বৃহৎ জব্দ, 18.46 টকা। বন্ধুসকল, প্ৰথমখন বাতৰি কাকত সামৰণি মাৰিছো। এতিয়া মই দ্বিতীয়খন বাতৰি কাকত আৰম্ভ কৰিবলৈ ওলাইছো। যদিও আজি এই প্ৰথম নিয়মীয়া বাৰ্তা নামৰ বাতৰি কাকতখনৰ প্ৰথম পৃষ্ঠাত এটা বিশেষ বিজ্ঞাপনে প্ৰথম পৃষ্ঠা দখল কৰা দেখা গৈছে। মই আপোনালোকক দেখাবলৈ ওলাইছো। প্ৰথম পৃষ্ঠা এটা বেলেগ বিজ্ঞাপনে দখল কৰিছে। গতিকে মই দুঃখিত। আপোনালোকৰ ওচৰত আজি মই নিয়মীয়া বাৰ্তাৰ প্ৰথম পৃষ্ঠাৰ শিৰোনামসমূহ পাঠ কৰিবলৈ নোৱাৰিম। গতিকে মই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছো। আৰু ভিডিঅ'টোৰ শেষত যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।